শুনিছো না যে তোরা তোমার হেনু বহাগত বিয়া শুনিছো না যে তোরা তোমাক চাবলৈ আহিছে চহকী ল'ৰা হাই আই এম নিৰ্মালী দাস আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউব চেনেল এছএমএছ মিক্সাৰ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিছ চেনেল আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা ঘণ্টাটো হেঁচি দিবলৈ নাপাহৰিব নিৰ্মালী বা এটা লাইন আছে ও হো হো মহ হো মহ খেদমা যাওঁ জোল মহ গেল আলি দি আমি খাওঁ দালি দি এই লাইনটো আপুনি 30 ছেকেণ্ডত 10 বাৰ ক'ব লাগে আজি তুমি তামাম হৈ আহিছা দে বস্তু একটা ও হো হো মহ হো মহ খেদবা যাওঁ জোল মহ গেল আলি দি আমি খাওঁ দালি দি এইটো লাইন হা মই এতিয়া ষ্টাৰ্ট কৰালৈ আপুনি আৰম্ভ কৰিব 1 2 3 ষ্টাৰ্ট ও হো হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি ও হো মহ খেদবা যাওঁ জল মগে লালি দি আমি খাওঁ দালি দি আপুনি 8 বাৰ মান ক'লে চাগে মই তথাপিও ন তথাপিও ভাল কৈছে লাগে নাই তাৰপিছত এতিয়া বা জুবিন দাৰ ৰিচেণ্ট আপুনি এটা বিতৰ্ক হৈছে তাৰ ওপৰত কিবা আপুনি আপোনাৰ কি মতামত যিটো আপোনাৰ নগুণ বিতৰ্ক হৈছে বা বলি বিধান স্পেচিয়েলি নগুণটো পাতে বলি বিধানৰ ওপৰত আপোনাৰ কি মনোভাৱ বলি বিধানটো কেনেকুৱা এইটো বলি বিধানৰ আচলতে প্ৰাণী এটা জন্তু বা মানে বলি দিয়াটো সেইটো হয়তো সকলোৱে হেৰি কৰিব কিন্তু যিহেতু বিষয়টো মানে খুবেই চেঞ্চিটিভ ন আৰু গতিকে এইটো বিষয়ত মানে তেনেকুৱা কমেণ্ট নকৰাই ভাল হ'ব চাগে আৰু মানে কাৰোবাৰ সেইটো কিন্তু একদম সম্পূৰ্ণ পাৰ্চনেল কাৰোবাৰ লগন মানে লোৱা নোলোৱা ন সেইটো আৰু সেইটো বিষয়ত নকওঁ নেকি সেইটো হয় কিন্তু বলি বিধানৰ বিষয়ত আপোনাৰ কি এনেই কিন্তু মই বিৰোধিতা কৰে এনেই মই বলি বিধানৰ বিৰোধিতা কৰোঁ আৰু কাৰণ মই সৰুতে এবাৰ চাইছিলোঁ দেই তাৰমানে আমাৰ সেই বাগেশ্বৰী বঙাইগাঁৱত যিখন বাগেশ্বৰী থান আছে তাতো দিয়ে দুৰ্গা পূজাৰ সময়ত একদম সৰুতে আমি সৰু ল'ৰা ছোৱালীখিনি আমি লগ লাগি কেতিয়াবা পূজা চাব যাওঁ বুলিয়ে গৈছিলোঁ আচলতে বাগেশ্বৰী মন্দিৰত দুৰ্গা পূজা হয় বুলি খুব মানে গ'লোঁ তেনেকৈ যোৱাৰ পিছত তাত মানে মহ এটা বান্ধি থৈ দিছে ভাবাই নাই তাৰমানে ধুনীয়াকৈ আৰু সেই মহটো আগুৰি মানে মানুহবিলাক আছে আমিও ধুনীয়াকৈ চাই আছোঁ ঘূৰিও আছোঁ ফুৰিও আছোঁ তেনেকৈ অলপ পিছত আহি মানে তাতে দিলে নহয় হেৰি কৰি মানে সেই চিনটো মানে কেতিয়াও নাপাহৰোঁ তাৰমানে একদম এনেকুৱা ভয় খাইছোঁ সেইদিনাখন বহুত সৰুতে আৰু তাৰপিছত কেতিয়াও মানে তেনেকুৱা দেখা নাই আৰু চোৱাও নাই আৰু তাৰপিছত সেই যিখিনি তেজ ওলাই পৰি যায় সেইখিনি লৈ মানে সেইখিনি মানে এনেকুৱা চবে মানে লৈ কোনোবা ফুট লৈছে কোনোবা তাৰমানে সেই চিনটো সেই যোনে যিটো বিশ্বাস কৰে আৰু দিয়াচোন সেইটো মানে মই ক'বলৈ নাযাওঁ কিন্তু মই সৰুতে বহুত ভয় খাইছিলোঁ তাৰমানে সেই বস্তুটো দেখি আৰু তেতিয়াৰ পৰা মানে মই মানে বলি বুলি ক'লে মই একদম মানে অলপ নহয় বহুতখিনি ভয়ে লাগে তাৰমানে I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow